BTRত এসময়ৰ বিদ্ৰোহীয়ে দুৰ্নীতিৰে কৰিছে নিজৰ মংগল। ভোগাটোৰ বাঘৰ দৰে লালসা আৰু ভোগত ব্যস্ত গোবিন্দ বসুমতাৰী। ডেপুটি চিফ বিধায়কজনে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ সৈতে মিলি কৰিছে দুৰ্নীতি। ৰঙীন জীৱন কটোৱা ডেপুটি চিফ গোবিন্দৰ অন্য এক কলংকিত অধ্যায়। কলমাইনৰ ফ্লেটলৈ সঘন আহ্বান কিয় ডেপুটি চিফৰ? দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ সৈতে মিলি SOPD আঁচনিৰ ধন হজম। ঠিকাদাৰ দীপক মুছাহাৰীৰ সৈতে কি সম্পৰ্ক ডেপুটি চিফ গোবিন্দৰ? ডেপুটি চিফৰ ৰঙীন জীৱনৰ কেলেংকাৰীয়ে কঁপাব BTR। ঠিকাদাৰৰ সৈতে মিলি অস্তিত্বহীন আঁচনিৰ নামত ভয়ংকৰ কেলেংকাৰী। বিভিন্ন কেলেংকাৰীয়ে জৰ্জৰিত কৰা BTRত পুনৰ কলংকৰ দাগ। এবাৰ সাধাৰণ MCLA অথবা EM নহয়, BTRক নেতৃত্ব দিয়া স্বয়ং ডেপুটি চিফৰ গাত লাগিছে কেলেংকাৰীৰ গুচাব নোৱাৰা দাগ। চৰকাৰে আঁচনি ঘোষণা কৰিছে, বাজেট অনুযায়ী কাউন্সিলসমূহক ভগাই দিছে চৰকাৰী কামসমূহ। বিশেষকৈ আন কাউন্সিলৰ বিপৰীতে BTC লৈ যায় অধিক হাৰত চৰকাৰী আঁচনিৰ কাম। কিন্তু এই কামসমূহৰ নামত UPPL চৰকাৰৰ বৰমূৰীয়াই কৰিছে কি? বিভিন্ন আঁচনিৰ কেলেংকাৰীয়ে UPPL চৰকাৰক হেঁচি ধৰাৰ সময়তেই পোহৰলৈ আহিছে BTRৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰীৰ চৰকাৰী আঁচনিৰ কেলেংকাৰীৰ কলংকিত অধ্যায়। এবাৰ SOPD আঁচনিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য আহি পৰিছে ডেপুটি চিফ গোবিন্দ বসুমতাৰীৰ বিৰুদ্ধে। এই কাগজসমূহ ভালদৰে চাওক। 2020-21 বৰ্ষৰ SOPD আঁচনিৰ কাম বিতৰণৰ কেইবা পৃষ্ঠাৰ খতিয়ান দাঙি ধৰা হৈছে ইয়াত নিৰ্ধাৰণ কৰা আছে কামৰ দাম, ঠিকাদাৰৰ নাম সকলো। কিন্তু আচৰিত কথাটো এয়াই যে এই SOPD আঁচনিৰ অধিকাংশ কাম ল'বলৈ কেৱল এজন ঠিকাদাৰেই আছিল নেকি BTRত? ওদালগুৰি জিলাত প্ৰায় 103টাকৈ SOPD আঁচনিৰ কাম দিয়া হৈছিল দীপক মুছাহাৰী নামৰ এইজন ঠিকাদাৰক। এই আঁচনিসমূহৰ প্ৰায়বোৰৰে নাই একোৱেই অস্তিত্ব। একমাত্ৰ ডেপুটি চিফ আৰু বিধায়ক হোৱাৰ সুবাদতেই এসময়ৰ বিদ্ৰোহী নেতাজনে একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ সৈতে মিলি চলাই গৈছে লুণ্ঠন। নিজকে টকা পইচাৰ প্ৰতি লালসা নাই বুলি দেখুৱাব বিচৰা গোবিন্দ বসুমতাৰী আচলতে এজন ভোকাতুৰ বাঘৰ নিচিনা। জংঘলত থাকোতে কষ্টকৰ জীৱন পাৰ কৰা গোবিন্দই এতিয়া ক্ষমতা লাভ কৰি দিগবিদিক হেৰুৱাই পেলাইছে। এই পত্ৰখনলৈ লক্ষ্য কৰক। এই পত্ৰখন খুদ ডেপুটি চিফে চিফ প্ৰমোদ বড়োলৈ লিখিছে। এই চিঠিখনত স্পষ্টকৈ উল্লেখ আছে ডেপুটি চিফজনৰ বিৰুদ্ধে দলৰে নেতাই কি অভিযোগ আনিছিল। এই পত্ৰখনত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁৰ প্ৰতি মিছা অভিযোগ আনিছে তেওঁৰ ক্ষমতাৰ বাবে লোভ নাই, কিন্তু বাস্তৱত সম্পূৰ্ণ ওলোটা। বসুমতাৰীৰ দিনতেই তিনপাত কেলেংকাৰীৰ পৰা আৰম্ভ কৰি SOPD লৈকে এটাৰ পাছত আন এটা কেলেংকাৰী সংঘটিত হৈছে। ইয়াৰ লগতে BTRৰ ৰাজনীতিত চৰ্চালৈ আহিছে এগৰাকী মহিলাৰ নাম। এটা সময়ত সাধাৰণ সদস্য হিচাপে কাম কৰা এই মহিলাগৰাকীৰ কথাতেই ৰাজকীয় জীৱন আৰম্ভ হৈছে। এই বিষয়েও আহি পৰিছে বিস্ফোৰক তথ্য। 6 মাইলৰ এটা বিলাসী ফ্লেট আৰু অন্য এক অভিযোগৰ তথ্যই কমাব BTR চৰকাৰক।